আজি গ'লো বজাৰৰ ফালে, যিহেতু বিহু আহি পাইছে, সময় হাতত বেছি নাই আৰু সেইকাৰণে ভাবিলোঁ এপাক বজাৰৰ পৰা আহোঁ। কিনো ওলাইছে বা কিনো পাওঁ চাবৰ কাৰণে গ'লোঁ আৰু গৈ পেলাই প্ৰথমতে চকু দিছোঁ একদম নাৰিকলত। যোৱা বছৰ এই নাৰিকলবিলাক আমি 100 টকাত 3টা বা 4টাকৈ কিনিছিলোঁ, কিন্তু এইবাৰ যে একদম দাম এৰি নিদিয়ে ভাই, 100 টকাত মাত্ৰ দুটা নাৰিকল দি আছে। বাৰু যি হওক, দাম হ'লেও যে নিয়মটো কৰিবই লাগিব, সেইকাৰণে নাৰিকল কিনি পেলাই ঘৰলৈ আহিলোঁ। আজি আৰু বেলেগ বস্তু কিনা নহ'ল। আৰু ঘৰলৈ আহি পেলাই মায়ে মোক ৰাতি চৌকাত জুই ধৰি দিছে। কি কৰিব জানেনে, মাছ ভাজিবৰ কাৰণে লগাই দিছে। যিহেতু এতিয়া ঠাণ্ডাৰ দিন, চৌকাত পাৰি আৰু সেইকাৰণে অকণমান বহি পেলাই মাছ ভাজি আছোঁ। আৰু লগতে এইফালে কি কৰিছোঁ চাওকচোন, মাংস পুৰি আছোঁ। আমাৰ মাহী আৰু ধুনু আহিছে। তাই মোক বহু দিনৰ পৰা কৈ আছিল মাংস পুৰি খুৱাব লাগে, কাৰণ এইটো বস্তু তাই বোলে খায়ে পোৱা নাই। মই মাজে মাজে এইটো বস্তু বনাই থাকোঁ, যিহেতু তাই দেখিছে নহয়, সেইকাৰণে আজি কৈছে যে মাংস পুৰি পেলাই দিয়া। আৰু ময়ো আহোঁতে অকণমান মাংস লৈ আহিলোঁ। এইফালে পুৰা হোৱাৰ পিছত মাংসখিনি ধুনীয়াকৈ জলকীয়া, নিমখ, নেমু টেঙা এইবিলাক কিবা কিবি সানি ধুনীয়াকৈ বনাই দিছোঁ। আৰু এইফালে খাই পেলাই ৰিয়েকশ্যনটো দেখি গমেই পাইছে নহয় কিমান ভাল পাইছে। আৰু এয়া মাহীয়ে ভাত বনাই আছে। আজিৰ কাৰণে ইমানেই আছিল। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে এৰিছোঁ।